নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? বহুদিন ভিডিঅ' দিয়াই হোৱা নাছিলে। পিছে আপোনালোকৰ বিহু কেনেকুৱা গ'ল জনাবচোন। এইফালে চাওকচোন, পুৰা প্ৰকৃতিয়ে কি সুন্দৰ ৰূপ লৈছে। আৰু আজি যিহেতু বিহুৰ চলি আছে বেলতলাত, গতিকে বেলতলাৰ বিহুত জুবিন দা আছে, আমি বিহু চাবলৈ ওলাই আহিলোঁ। আৰু ৰ'ব বিহু পিছতকৈ চাম বাৰু। প্ৰথমতে গাড়ীৰ ভিতৰত খোৱাৰ কাৰণে কেইটামান আমি খোৱা বস্তু এনেদৰে ভৰাই ল'লোঁ। আৰু এনেদৰে লৈ মেলি এইফালে চাওকচোন, গাড়ীৰ ভিতৰত মাইনাবাই অলৰেডি খোৱা আৰম্ভই কৰি দিছে। আৰু এনেদৰে আমি গৈ এটা সময়ত আমি লতাশিলত সোমাই গ'লোঁ। প্ৰথমতে লতাশিলৰ বিহু চাই ল'লোঁ। লতাশিলৰ বিহুত বৰষাবায়ে পূৰা জমাই আছে। এনেদৰে আমি লতাশিলত বেছি সময় থকা নাই, যিহেতু আৰু বেলেগ জেগাতো বিহু চোৱা কথা আছিলে। আৰু এনেদৰে আহি আমি ভৰলুমুখতো বিহু এখন চাই ল'লোঁ। এতিয়া আকৌ বেলতলালৈ আহিলোঁ। বেলতলাত যিহেতু জুবিন দা আছে, আহিবতো লাগিবই। আৰু এনেদৰে আমি এইবাৰ এনেকুৱাকৈ কেইবাখনো বিহু মঞ্চত বিহু চালোঁ। এয়া চাওকচোন, পূৰা একদম নাচি আছে সকলোৱে জুবিন দাৰ বিহু শুনি।